নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দীপক NDTV। আপোনালোকৰ বাবে লৈ আহিছোঁ 5টা সাঁথৰ। যোৱা খণ্ডৰ উত্তৰবোৰ হ'ল: 1 নম্বৰ উত্তৰটো আছিল সেন্দুৰ, 2 নম্বৰ আছিল পলহ নহ'লে পলহ, 3 নম্বৰ ৰাম, 4 নম্বৰ ৰুটি টাৱা, 5 নম্বৰ চেপা আৰু মাছ। আহক আজি সাঁথৰকেইটা চাওঁ। প্ৰথম সাঁথৰটো হ'ল: অলং দলং চা, মাজৰটো নকওঁ যা, শেষৰটো লি, উত্তৰটো কি? কওক কি বাৰু উত্তৰটো? উত্তৰটো ময়ে কৈ দিছোঁ। উত্তৰটো হ'ল ছাগলী। আহক আমি এতিয়া দ্বিতীয় সাঁথৰটোলৈ যাওঁ। দ্বিতীয় সাঁথৰটো হ'ল: নাখাওঁতেই ডিঙিত ধৰে যি, উত্তৰটো কি? ক'ব পাৰিলে 10 ছেকেণ্ডৰ ভিতৰত কওক, নহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। উত্তৰটো হ'ল ঘটি। এতিয়া আহক আমি 3 নম্বৰ সাঁথৰটোলৈ যাওঁ। 3 নম্বৰ সাঁথৰটো হ'ল: আহোঁতেও কাটে যাওঁতেও কাটে, উত্তৰটো কি? 10 ছেকেণ্ডৰ ভিতৰত কওক। উত্তৰটো আপোনালোকে ক'ব পাৰে যদি। উত্তৰটো হ'ল কৰট। ভিডিঅ'বোৰ আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া চতুৰ্থ দুটাই দেখে, 5টাই ছিঙে, 32টাই খায়, বস্তুটো কি? উত্তৰটো আপুনি কমেণ্ট বক্সত দিব পাৰে। উত্তৰটো কৈ দিছোঁ: চকু, আঙুলি আৰু দাঁত। 5 নম্বৰ সাঁথৰটো হ'ল: অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা? ভিডিঅ'বোৰ আপোনালোকে ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। উত্তৰটো কৈ দিছোঁ: পিঁয়াজ। এতিয়া আপোনালোকৰ বাবে এটা সাঁথৰ লৈ আহিছোঁ। সাঁথৰটো আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। উত্তৰটো দিব। কি বস্তু পানীত নুডুবে আৰু জুইত নুপুৰে? ধন্যবাদ। আজিলৈ আৰু উত্তৰবোৰ কমেণ্ট বক্সত দিব আৰু লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।